আজি ভাবিছোঁ চুলিত অলপ হেনা লগাওঁ আৰু গাত নপৰিবৰ কাৰণে মই কাপোৰ এখন দি লৈছোঁ। যিহেতু লগাওঁতে গাত পৰি যাব পাৰে ন, সেইকাৰণে গাত কাপোৰ এখন দি লৈছোঁ। আৰু এইখিনি মই 6:30মান বজাতে ৰাতিপুৱা তিয়াই থৈছিলোঁ, এতিয়া বাজিলে 9:30। খুব বেছি 3 ঘণ্টা বা 2 ঘণ্টা তিয়াব লাগে হেনা, তেতিয়া মানে ধুনীয়াকৈ মিলি থাকে হেনাখিনি। আৰু মই এই হেনাটো ব্যৱহাৰ কৰিছোঁ নুপুৰ হেনাটো। ইয়াত যিহেতু আমলখি আৰু জবা ফুলৰ পাত, জেতুকা আৰু কেঁহাৰচ এইকেইটাই দিয়া থাকে। আৰু মোৰ চুলিখিনি যে সৰি সৰি একদম পাতলা হৈ গৈছে, ইমানেই বেছি চুলি সৰিছে। কিহৰ কাৰণে সৰিছে নাজানো। অৱশ্যে কোৱা শুনো মানুহক গৰমত বোলে চুলিখিনি বান্ধি থ'লেও সৰে, কিন্তু মোৰ যে গৰম ঠাণ্ডা বুলি নাই, চুলি সৰা বন্ধই হোৱা নাই। বহুত দিনৰ পৰা চুলি সৰি আছে, মাজতে ভাল হৈছিলে, তাৰপিছত আকৌ সৰিব ধৰিছে। আৰু তাকে ভাবিছোঁ বোলো চুলিখিনি বহুত দিন মানে মই যিহেতু আগৰ পৰা হেনা কৰোঁ, সেইকাৰণে লগোৱা নাই। মাজতে মই বিয়া হোৱাৰ পাছত এবাৰ লগাইছিলোঁ মা আৰু মই, চ' আকৌ এতিয়া আজি লগাইছোঁ, তাকে লগাই লওঁ বোলো। এইখিনি লগাই হৈ গ'ল আৰু সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। বৰ্তমান বাৰু ময়ো ভালেই আছোঁ এইকেইদিন, আৰু দেখিবলৈ কিন্তু অদ্ভুত লাগিছে। চুলিখিনি ৰং লগাই ল'লোঁ, বৰ্তমান গাত ধুলোঁ, ভাত বনাই কৰি আজৰি হৈ সেই হেনাখিনি লগাই লৈছিলোঁ বাৰু। আৰু বহুত বেছি গৰম পৰিছে, গৰম থাকোঁতে এইকেইদিন লগোৱাই নাছিলোঁ। তথাপিতো আজিও মানে গৰমেই হয়, তথাপিতো বোলো নাই নহয়, ৰ'দটো দি থাকোঁতে লগালে ভালো হয় বাৰু, তথাপিতো গৰম কাৰণে এলাহ লাগে ন, চ' সেইটো কাৰণে আজি লগাই ল'লোঁ। আৰু ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰাই, চ' শেষলৈকে চাই থাকিব, শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু যদি নতুন ভিউৱাৰ্ছসকলে চাই আছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাক পাই থাকিব। আৰু বহুতে ভিডিঅ' চাই লাইক নকৰে, লাইক এটা কৰি থৈ যাব। হয়, চাউলখিনি ধুই পিনি ইয়াতে এনেকৈ মেলি দিছে, এই নেটখনতে, মানে এইটো ইয়াতে শুকাবৰ কাৰণে মেলি দিছে। এইখিনি চাউল হয়, আৰু অলপমান এই খৰাহীটোত আছে, ইয়াতো অলপমান এনেকৈ দি দিছে। ধুই পিনি মেলি দিছে, সেইখিনি মানে মেলত কুটাব, মানে পিঠাগুড়ি কৰিব। আৰু সেইখিনি বৰা চাউল হয় আচলতে। যিহেতু ভাদ মাহ সোমাব, কাইলৈৰ পৰা ভাদৰ 1 তাৰিখ হ'ব, আৰু নাঙল ধৰা পিঠা খাব হেনো। আৰু নাঙল ধৰা পিঠা মই খাই নাই পোৱা, অৱশ্যে ইয়াতহে খাম। মই ভাত পিঠা খাই পাইছোঁ ভাদ মাহত, কিন্তু নাঙল ধৰা পিঠা খাই নাই পোৱা। খেতি উঠি খাই হেনো ভাদ মাহত, চ' ইয়াত খাব। তাকে সেইটো কাৰণে মানে চাউলখিনি মেলত খুন্দাবগৈ, পিঠাগুড়ি বনাব, বৰা চাউল হয়। আচলতে কি ধুই নিদিলে, মানে মায়ে নুধুকৈ ধুইছে, মই ক'লো ধুই দিয়ক। আচলতে কি বালি লাগে বুলি কিবা এটা মানে ভাল নালাগে, সেইকাৰণে এইখিনি ধুই পিনি শুকুৱাই দিছে। শুকুৱাৰ পিছত মেলত কুটাবগৈ গৈ পিনি, সেইটো কাৰণে পিঠা মানে জাহানি খাই ভিডিঅ' কৰিম বুলি ভাবিছোঁ বাৰু। ভিডিঅ' কৰিম, যিসকলে দেখা নাই দেখি পাব। আচলতে মই নিজে নাই দেখা যে, সেইকাৰণে কৈছোঁ ভিডিঅ' কৰিম বুলি, মানে ভাবি থৈছোঁ আৰু কৰিম বুলি। কাহানিকৈ খোৱা হয়, একচুৱেলি এখেত আহিলে খোৱা হ'ব। মায়ে কৈছে সিদিনা এওঁ লওক বুলি, আহিলে খাম কৈছে। ভাদ মাহতে খাই বুলি কৈছে, ভাদ মাহ সোমাইছে, লাহেকৈ খাম আৰু ভাদ মাহতে কোনোবা এটা দিন। আচলতে বহুত থাকে ন নজনা কিছুমান কথা, মানে শিকিবলগীয়া বা জানিবলগীয়া, দেখি পাম বহুতখিনি পাইছোঁ। মই ইয়াত যে বহুতখিনি নিয়মেই নেদেখা নিয়ম কিছুমান পাইছোঁ, সকলোখিনিয়ে বেলেগ। ছোৱালী জীৱনটো এনেকুৱা, সকলোখিনি বেলেগ। এতিয়া খাবলৈ পাম নাঙল ধৰা পিঠা। আৰু মানে অকল এইটো কথা বুলিয়ে নহয়, প্ৰতিটো কথা, প্ৰতিটো বস্তু, প্ৰতিটো হেৰিৰ লগতে কিছুমান মানে যাৰ একে থাকে সিহঁতৰ একো নাই, মানে এডজাষ্ট হৈ যাব পাৰে। কিন্তু মই যিখিনি নিয়ম মানে ইয়াত পাইছোঁ, সেইখিনি সম্পূৰ্ণখিনি বেলেগ হয়। চ' ভালো লাগে কেতিয়াবা মানে হেৰিও লাগে, ছোৱালীৰ জীৱনটো কেনেকুৱা ন, অকল ময়ে নহয়, এইটো ভাবোঁ অকল ময়ে যে নহয়, মাহেঁতিতো সেনেকুৱা দিন পাৰ কৰি আহিলে, সেই বুলিয়ে ভাবোঁ। আৰু চবতে নিয়মবোৰ বেলেগ। চ' আজি ভিডিঅ'টো চাই থাকক। আৰু কাৰণে ভাত লৈছোঁ, আৰু এইপিনে ভেন্দি আৰু আলু ভাজি, এইপিনে ডিম বইল, আৰু এইখিনি হৈছে আহিনা কচু, কঁঠাল গুটি, দালি, তেনেকৈ বনোৱা বইল দালিয়ে হয় বাৰু, কচু দিয়া আছে তাত। আৰু এনেকেই ভাত আজি খাই লওঁ, ভাতটো খাই লওঁ, ভিডিঅ'টো চাই থাকক কণ্টিনিউ। ভাত খাই উঠি আকৌ লগ পাই আছোঁ। একেবাৰে চুলিখিনিও ধুই আহিলোগৈ, বেছি টাইম লৈ থাকিব নোৱাৰোঁ, খুব মূৰ বিষ হয়। মই 2 ঘণ্টা ৰখিলোঁ, তথাপিতো বহুত টাইমেই ৰ'লোঁ ন, 2 ঘণ্টা শুকালে, তথাপিতো ভিতৰখিনি ভালকৈ শুকোৱা নাছিলে। তেনেকৈয়ে ধুই কৰি আহিলোগৈ। ধুলে অৱশ্যে মানে কি ফ্ৰী লাগে, আচলতে ভাল লাগে, ৰৈ থাকিবলৈ অশান্তি লাগে। চ' ধুই কৰি আহিলোঁ। এতিয়া বৰ্তমান বাজিলে 2:45 হ'লহি। মই মোবাইলটো অলপমান চাই আছিলোঁ, মোবাইলতে কিবাকিবি কিছুমান চাই আছিলোঁ। আৰু মই চিৰিয়েলো চাবলৈ ধৰিছোঁ বাৰু, নতুনকৈ চিৰিয়েল 2খন দিছে। চ'
সেই আগতে চাইছিলোঁ তাৰপাছত এৰি দিছিলোঁ তাৰপৰা এতিয়া আকৌ চাইছোঁ তাৰপৰা চাই পেলাই টোপনি গুচি গ'লোঁ কেতিয়ানো মানে 2:45 নাজানোৱে তাৰপৰা এখেতে পটককৈ ফোন কৰিলে তেতিয়া সাৰ পালোঁ আৰু সাৰ পাই ক'লে যে মই গৈ আছোঁ বুলি ক'লে এখেতে চ' তাকে সাৰ পাই এতিয়া বৰ্তমান উঠিছোঁ এতিয়া নাপাহি বাৰু টাইম আছে পাবলৈ যে কি নহওক ফোন কৰিলে ঘপককৈ মইতো আজি কৈছিলোঁৱে তেখেত আহিলে মই নাঙলৰা পিঠা খাম বুলি আৰু ঘপককৈ ফোন কৰি দিলে যে আজি আহিছোঁ বুলি আচলতে তেখেতৰ 15 আগষ্টৰ কাৰণে ডিউটি পৰি আছিলে অহা নোহোৱা কোনো সঠিক সিদ্ধান্ত নাছিলে চ' ঘপককৈ আজি আহিম বুলি ক'লে সেইকাৰণে মানে আপোনালোকক জনোৱা নাছিলোঁ আজিয়ে যে আহিব বুলি এতিয়া অৱশেষত গম পালোঁ যে আজি আহিব বুলি আৰু এখেতে আহি ভাত খামহি বুলি কৈছে সেইকাৰণে মই এইপিনে বনাই আছোঁ কুন্দুলি আৰু আলু চব্জি আৰু এফালে ভাত পাতি দিছোঁ বুজিছা আৰু আহোঁতে হেনো ৰঙালাও বজাৰত সোমাইছিলে এপিনে লৈ আনিছিলে জিকা ৰঙালাও কোমোৰা আৰু নেমু টেঙা আৰু আনফালে লৈ আনিছিলে আৰি মাছ এইখিনি বৰ্তমান এতিয়া ধুই পিনি থৈ দিওঁ ফ্ৰিজতে মানে যেতিয়া বনাম ন তেতিয়া মানে বাছি ল'ম আৰু কাটি ল'ম যিহেতু এতিয়া এখেতক ভাতটো দি লওঁ আৰু চাওঁতে চাওঁতে সন্ধিয়া হ'লি তিনিওজনে চাহ খাব লৈছোঁ মা মই আৰু এখেত জানটো আহি পোৱাহিয়ে নাই বাৰু আৰু পিনে চাহটো খাই লওঁ আমি আৰু আজিলৈ বাই বাই নতুন এটা ভিডিঅ'তে আকৌ লগ পাম তেওঁলোকে সকলো ভালে ভালে থাকক ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ